গুড মৰ্নিং। কেইটা বাজিলে এতিয়া? এতিয়া 9টা বাজিলে। 9টা বাজিছে, এতিয়া 12টা বাজিলে আৰু এতিয়া শুই উঠিছেহে। গুড মৰ্ণিং বুলি ক'বলৈ আহিছে, এতিয়া মৰ্ণিং হৈ আছে। এতিয়া আফটাৰনুন হ'ল। মোৰ ঘড়ীত 9টা বাজিছে। এতিয়া আফটাৰনুন হ'ল, গম পোৱা? আৰু এতিয়া এটাই বাজিলে। মোৰ ভাত পানী বনায়ো হ'ল আৰু চব্জি বনাবলৈ বাকী আছে। আৰু এইফালে ধুন্তিৰ কাৰণে আকৌ মৰ্ণিং হৈ আছে। আজি আমি এফালে যাম বুলি ভাবিছোঁ, একদম সেইকাৰণে মানে মনটোতে ফূৰ্তি হৈ আছোঁ। এতিয়া নহয় অৱশ্যে, সন্ধিয়া যাম, সন্ধিয়া মানে ৰাতি যাম আৰু। তাৰপৰা ক'লৈ যাম কৈ দিয়াচোন। আজি চিনেমা চাব যাম। চিনেমা চাবলৈ মানে কেনেকুৱা লাগিছে মনটো? একদম মজা লাগিছে মনটো। মনটো ভাল লাগি আছে। টাইগাৰ 3খন চাবলৈ যাম বুলি ভাবিছোঁ আজি। আপোনালোকে চালে নাই বাৰু? চালে যদি জনাব। বহুত দিনৰ পৰা চাবলৈ চিনেমা ভাবি আছো, আজি যাম আৰু। বহুত দিনৰ পৰা ক'ত? পৰহি ৰিলিজ দিছেহে। নহয়, চিনেমা বহুত দিন বহুত দিন হ'ল চিনেমা চোৱা নাই। ৰাঘৱখনো নেচালোৱেই। ৰাঘৱখন চাগে বহুতে চোৱা নাই। মই যতীন বৰাক বেয়া পাই নাই চোৱা বুলি নকয়, মানে সময় নাপালোঁ যাবলৈ, সেইকাৰণে নাচালোঁ বাৰু। তাৰপৰা সেইফালে ধুনীয়া কাম লাগিছে। আৰু এইটো টেঙা দেখিছেনে? এইটো কি টেঙা চিনি পাইছেনে আপোনালোকে? মৌচুমী টেঙা। এই আমাৰ বা এজনীয়ে দিছিলে। বা মানে মোৰ লগত যে থাকে, বা বুলি কওঁ, তাই দিছিলে খাই চাবলৈ বুলি। আজি খাম বুলি ভাবিছোঁ। মানে ৰ'দত বহি পেলাই খাবলৈ কিমান যে ভাল লাগে, টেঙা নহয় জানো? আৰু টেঙা খালে অৱশ্যে অকলে খাবলৈ মন নাযায়, আৰু কোনোবা থাকিলে ভাল লাগে। 2-4জন থাকিব লাগে। তুমি খাবা নাই টেঙা? কি? জলকীয়াটো বেছিকৈ দিব লাগে টেঙাত, একদম পূৰা ধুনীয়াকৈ জলকীয়া নিমখ ভালকৈ দি পেলাই আৰু খাম আৰু। কি কৰিছা? এইফালে লাই শাক ধুই আছোঁ। লাই আপোনালোকে কেনেকৈ ধুৱে? মই এনেকৈ দীঘলে প্ৰথমতে ধুই লওঁ। সকলোৱে চাগে দীঘলে ধুই লয়, তেতিয়া চাফা কৰিবলৈ ভাল হয়। মানে একেবাৰে মাটি চাটি লাগি থাকে যে, এনেকুৱা গুৰিবিলাকত একদম গুচি যায় ধুনীয়াকৈ। আৰু কাটি ধুলে মানে গোটেই মিক্স হৈ যায় মাটিবোৰ। এয়া দেখিছে, মই এইবোৰ পূৰা এনেকৈ গোটাই ধুই লৈছোঁ। আৰু এবাৰমান ধুই দিওঁ। কেঁচাই খাবা নে সিজাই খাবা? সিজাই খাম আকৌ, কেঁচাই কিয় খাম? কেঁচাইও খাব পাৰি। লাই চালাড, মানে বিলাহীৰ লগত চালাড বনাই খাবলৈও ভাল। কালি যে ধুন্তিয়ে ভেকুৰী বেঙেনা আনিছিলে, কালি আপোনালোকক গাহৰি মাংসৰ লগত যে বনাই দেখুৱাইছিলোঁ, আজি ভাবিছোঁ সেয়া মই পিটিকা কৰি খাওঁ। এতিয়া আপোনালোকক ৰেচিপিটোকো শ্বেয়াৰ কৰোঁ, কেনেকৈনো পিটিকা বনালোঁ। আৰু এয়া দেখিছে, মই প্ৰথমতে বেঙেনাকেইটা লৈ পেলাই খৰিকাডালে এনেকৈ ফুটুৱাই দিছোঁ, তেতিয়া পুৰিবলৈ ভাল হয়, ভিতৰতো সিজে আৰু জুইত মানে জোৰে ফুটি নাযায়, নহ'লে মানে ফুটি যায়। সেইকাৰণে এনেকৈ গোটেইকেইটা বেঙেনা ফুটুৱাই লৈছোঁ। এতিয়া মই বেঙেনাকেইটা ধুনীয়াকৈ জুইত পুৰি ল'ম অলপমান দেৰিৰ কাৰণে। মাছ মাংস যদি কেতিয়াবা নাথাকে বা মাছ মাংস খাবলৈ মন নগ'লে, কেতিয়াবা নিৰামিষ ভাতকেইটাও খাবলৈ বিৰাট ভাল লাগে। এনেকুৱা যদি বেঙেনা পিটিকা অলপমান থাকে বা যিকোনো চালাড বা চাটনি থাকে, তেতিয়া কিন্তু মই মাছ মাংসতকৈ মানে এনেকৈহে ভাত খাবলৈ বেছিকৈ ভাল পাওঁ। আৰু সেইকাৰণে ভাবিলোঁ, আজি যিহেতু আছে ভেকুৰী বেঙেনা, তাকে পুৰি পিটিকা বনাওঁ। আৰু এয়া পুৰি হৈ গৈছে দেখিছে, আৰু অলপমান দেৰি পুৰিব লাগিব। বেঙেনাকেইটা ভালদৰে পুৰি হয় মানে মই এইফালে লৈছোঁ খুন্দুনা এটাতে আদা এডোখৰ, জলকীয়া কেইটামান আৰু নহৰু 3-4 ফুটামান লৈছোঁ, বেছিকৈ দিয়া নাই। এইকেইটা ভালদৰে এতিয়া খুন্দি লৈছোঁ। আৰু এইফালে দেখিছে, নহৰু আদাখিনি ভালদৰে পিচি হৈ গৈছে। আৰু এতিয়া মই যিকেইটা বেঙেনা পুৰি ৰাখিছিলোঁ, সেই বেঙেনাকেইটা ভালদৰে চাফা কৰি পেলাই ইয়াতে দি দিছোঁ। আৰু এইখিনি মিক্স কৰি ভালদৰে খুন্দি ল'ব লাগিব। লগতে মই জোখমতে নিমখো দি দিছোঁ। আপোনালোকে পিছতো নিমখ এড কৰি দিব পাৰে, মই আগতীয়াকৈ দি দিছোঁ, তেতিয়া অলপ খুন্দিবলৈও ভাল হয় আৰু ধুনীয়াকৈ মিক্স হৈ যায় সেইকাৰণে। আৰু আপোনালোকে বেঙেনাকেইটা পিটিকিও দিব পাৰে, পিটিকি দিলেও ভাল লাগিব, কিন্তু মই এনেকৈ খুন্দি দিছোঁ আৰু একেবাৰে মিক্স কৰি পেলাই। আৰু এতিয়া এই প্লেট এখনতে উলিয়াই লৈছোঁ। ইয়াতে অলপমান ধনিয়া পাত কাটি লৈছোঁ আৰু পিঁয়াজ অকণমান কাটি লৈছোঁ সৰুকৈ। আৰু এইখিনি এতিয়া ধুনীয়াকৈ মিক্স কৰি ল'ব লাগিব। আপোনালোকে চামুচেও মিক্স কৰি ল'ব পাৰে, মই কিন্তু হাতেৰে মিক্স কৰিছোঁ। আৰু পিটিকা বুলি ক'লে মানে হাতেৰে মিক্স কৰিলে বেছি ভাল লাগে, নহয় জানো বাৰু? আৰু আমাৰ অসমীয়া মানুহ প্ৰায়ে পিটিকা হাতেৰে পিটিকে,
খুব ভাল লাগে খাবলৈ, টেষ্টি হয়, ধুনীয়াকৈ মিক্স হয়। মই কিন্তু হাতেৰে নিপিটিকিলে পিটিকা খাবলৈ ভালেই নাপাওঁ, সেইকাৰণে মই একদম ধুনীয়াকৈ হাতেৰে একদম মোহাৰি পিটিকি লৈছোঁ। দেখিছেনে? দেখিবলৈও কিমান ধুনীয়া হৈছে, আৰু ইয়াৰ পৰা যি আদা নহৰু পিঁয়াজ এইবিলাকৰ গোন্ধ আহিছে, ইমান ধুনীয়া গোন্ধ আহিছে মানে কি ক'ম, ইমানেই ধুনীয়া গোন্ধ আহিছে। গোটেই ভাতকেইটা যেন এই পিটিকাখনৰ লগতে খাই পেলাম তেনেকুৱা লাগিছে। এয়া দেখিছে কিমান ধুনীয়া হৈছে। কেতিয়াবা এনেকুৱাকৈ যদি ভেকুৰী বেঙেনা আনে, এনেকুৱাকৈ পিটিকা বনাই খাই চাবচোন। আৰু এইফালে দেখিছে এয়া ৰিফাইনৰ বটল আধা লিটাৰ 2টা, আৰু এয়া ফৰচনৰ মিঠাতেল এটা। এইকেইটা হৈছে খেলত পোৱা বস্তু, এই দেৱালীত যে কুইক লটাৰীবিলাক খেলায় তেনেকৈ পোৱা। এইফালে টিকেট খেলি পোৱা ৰিফাইন তেলটো খুলিলোঁ মই, ভাবিছোঁ ইয়াৰ লগতে এতিয়া বেঙেনা ফ্ৰাই কৰিম। বস্তুটো সৰু হয় কিন্তু মনটো ভাল লাগে, ভাগ্য পৰীক্ষা কৰি পোৱা বস্তুটো যিয়ে নহওক, সৰু বস্তুৱে হওক, ভাল লাগে আৰু মনটো। মই পোৱা নাই অৱশ্যে, ধুনটিয়ে পাইছে। আৰু এতিয়া মই ভাবিছোঁ ইয়াৰ লগতে বেঙেনা ফ্ৰাই কৰোঁ, আপোনালোককো দেখুৱাই দিছোঁ যে। ফাইনেলি আমাৰ খাবৰ কাৰণে ৰেডি হৈ গ'ল, আৰু আজিৰ থালিখন আপোনালোকক দেখুৱাই দিছোঁ। এইফালে লৈছোঁ আমি লাইপাত আৰু বিলাহী ভাজি, আৰু এয়া পাপৰ লৈছোঁ, নিমখ অকণমান লৈছোঁ, আৰু এয়া কেঁচা জলকীয়া অকণমান নহ'লে খাবলৈ একেবাৰে ভাল নালাগে নহয় জানো বাৰু, নেমু অকণমান লৈছোঁ। আৰু এয়া হৈছে আজিৰ স্পেচিয়েল পিটিকা, বেঙেনা পিটিকা। ইফালে পিঁয়াজ অকণমান পৰিলে, এয়া দেখিছে মই অকণমান চপাই দিছোঁ। আৰু লৈছোঁ এয়া হৈছে বেঙেনা ফ্ৰাই, আৰু মাংসৰ গ্ৰেভি অলপমান আছে সেয়া, আৰু বেলেগকৈ একো দালি চালি আজি বনোৱা নাই। এয়াই যথেষ্ট। এনেকুৱাকৈ যদি বেঙেনা পিটিকা অলপমান থাকে তেতিয়াহ'লে কিমান যে তৃপ্তিৰে ভাত সাজ খাব পৰা যায় নহয় জানো। এইফালে এতিয়া ধুনটিয়ে টেষ্ট কৰিব কেনেকুৱা হৈছে, তাৰপিছত জনাব আপোনালোকক। হেৰিটো চাটনিটো ট্ৰাই কৰা। নাজানে? তেতিয়াহ'লে ময়ো খাই লওঁ ন। এতিয়া খাই বৈ কাঁহী বাতি ধুই পেলাই আজৰি হ'লোঁ, আৰু অকণমান দেৰি বহিছোঁ। ভাবিলোঁ যে ভিডিঅ'টো ইমানতে শেষ কৰি দিওঁ, আৰু আকৌ এটা দিম আকৌ ভিডিঅ', চিনেমা চাবলৈ যাম যিহেতু, আপোনালোকে চাবলৈ নাপাহৰিব সেইটো ভিডিঅ'। এতিয়াৰ কাৰণে বাই বাই।